বন্ধুসকল আহি আছে পৰীক্ষা লিখি আছে ভাল মাজতে খুমাই গৈছে কেলা কোন এটো পা এটা পৰীক্ষা মানে এটা এক্সাম দিবৰ কাৰণে কিমানখিনি কষ্ট কৰে আপোনালোকেও পাই আহিছে যোনবিলাকে মেট্ৰিক পৰীক্ষা আচ্ছা हमको सिखा रही है এবাৰ কিবা হয় মানে দুনিয়াখন কেলা एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल বন্ধুসকল নমস্কাৰ মানে পুনৰ স্বাগতম জনাইছো আমাৰ অন্যতম ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে এছবি ৰোষ্টাৰ বিশেষ কথা এটা ক'বৰ কাৰণে ইমাৰ্জেঞ্চি ভিডিঅ' এটা বনালোঁ আপোনালোকৰ কাৰণে তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক অকণমানো স্কিপ নকৰিব আৰু মই ইমানে আপোনালোকক মই কিবা এটা বেলেগ কথা এটা বুজাব যাম চাওক এতিয়া এজন মাতৃ আৰু মানে এজন মাতৃ আৰু মানে ল'ৰা ছোৱালীবিলাকে এটা পৰীক্ষা মানে এটা এক্সাম দিবৰ কাৰণে কিমানখিনি কষ্ট কৰে আপোনালোকেও পাই আহিছে যোনবিলাক মেট্ৰিক পৰীক্ষাই হওক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাই হওক দি উঠিছে তো তেওঁলোকে নিশ্চয় পায়ে আহিছে দিয়কচোন আমি ইমান কষ্ট কৰি পঢ়িছোঁ ৰাতি দিনে হেতি এনেকুৱা পেপাৰ লিক কৰে সদায় পঢ়োঁ ৰাতিপুৱা শুই উঠি শুনো বোলে পেপাৰ লিক কেনেকৈ হ'ব আমি বিচাৰিছো যে এইটো আমাৰ সেৱা বোৰ্ডৰ ফেলিয়াৰ হয় এইটো আমাৰ ফেলিয়াৰ নহয় আমিতো দিনে ৰাতি কষ্ট কৰি পঢ়িছোঁ আমি ষ্টুডেণ্টে গোটেই বছৰটো দিন ৰাত কষ্ট কৰি ইমান মানে প্ৰিপেৰেশ্যন কৰোঁ তাৰপিছত আগদিনা গম পাওঁ যে এখন পেপাৰ লিক হৈছে তো বহুতখিনি কষ্ট হয় ৰাতি প্ৰায় বোলো 12টা 1টা বজালৈকে পঢ়িব লাগে বহুতখিনি কিবা কিবি কৰিব লাগে তাৰ ফলাফল কি ওলাই যায় লাষ্টত যায় জিৰ' বহুত এনেকুৱা খেলি আছে আমি ইমানে প্ৰিপেৰেশ্যন কৰিছোঁ এতিয়াতো পৰীক্ষাটো বহুত পিছুৱাই দিছে পঢ়াৰ পিছত ল'ৰা ছোৱালী মন ভাঙি গৈছে এনেকুৱা পাৰে কিছুমানে পৰীক্ষা নিদিব পাৰে হৈ গৈছে মানে তেনেকুৱাই হৈ গৈছে কি কৰিব আপোনালোকে এপাক তেওঁ ল'ৰা ছোৱালীৰ বিষয়তো অলপ ভাবি যাব লাগে এতিয়া চাওক মাষ্টৰবিলাকে ধুনীয়াকৈ বুজাই পঢ়াই শিকায় তেওঁলোকে এইবিলাক কিয় কৰি দিয়ে কুৱেশ্যন পেপাৰবিলাক মানে ভাইৰেল কৰি দিয়ে কিয় দিয়ে মানে নিজৰ ল'ৰাটোৱে বা হওক বা নিজৰ ল'ৰা ছোৱালীৰ বিষয়তে হওক বা কিবা ভাল হোৱাটো জানো তেওঁলোকেও নিবিচাৰে তো এতিয়া চাওক আপোনালোকে চাব জেনেৰেল ল'ৰা ছোৱালী এতিয়া পঢ়িছে ছাৰ মেমহঁতকো কৈছোঁ লগতে পঢ়া শিক্ষাৰ্থীবিলাকো কৈছোঁ মই যিখিনি পঢ়িছিলে আকৌ পুনৰ দিব ইচ্ছা যাব জানো নিজৰ উৎসাহিত মনেৰে এটা মেট্ৰিক যিটো এক্সাম হয় এইটো দিবলৈ বহুত ইচ্ছা যায় তো সেইটো দিলা তো তাৰ ক্ষেত্ৰত মানে কি হ'ল বিজ্ঞানৰ সপক্ষত অলপ মানে কুৱেশ্যন পেপাৰে ভাইৰেল হৈ গ'ল প্ৰত্যেকবাৰে হয় কিয় তেনেকুৱা এবাৰ গৰুৱে খায় এবাৰ কিবা হয় মানে দুনিয়াখন কেলা कौन है ये लोग कहाँ से आते हैं কিবা আৰু কথাটো হৈছে কি বন্ধুসকল আহি আছে পৰীক্ষা লিখি আছে ভাল মাজতে খুমাই গৈছে কেলা কোন এটো বা কথাটো তেনেকুৱাই দিয়কচোন বন্ধুসকল মই এইটোৱে বুজাব বিচাৰিছোঁ পৰীক্ষা যিটো হৈ গৈছে তাৰিখ মতে হৈ যাব লাগে মাজত কোনো ধৰণৰ এইবিলাক সোমাব নালাগে একচুৱেলি যিবিলাক মহা কাল সোমাই আছে বৰ্তমান মেট্ৰিকৰ সাপেক্ষে তো কি হয় বন্ধুসকল চাওক এতিয়া বিজ্ঞানো 30 তাৰিখলৈকে নিলেই তো তাৰ উপৰিও মানে জেনেৰেল যদি আৰু অসমীয়াটো কেই তাৰিখলৈকে কিমান দিনৰ পিছত কি হৈ যায় সেইটোতো কোনেও ক'ব নোৱাৰে कोई बात नहीं हम तो चूतिए हैं दोबारा ट्राई करेंगे আৰু কি ঠিক যে বিজ্ঞানটো আকৌ আহিলে আকৌ যদি ভাইৰেল হৈ যায় আকৌ কেলা ৰখিবতো লাগিবই ন रुको जरा सबर करो মানে দেখা নাই তেনেকুৱা তো কি কৰিব বন্ধুসকল ঠিক আছে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছিলোঁ মানে ইমাৰ্জেঞ্চি বনাব লগা হ'ল বেছি দীঘলীয়া কৰি নাথাকোঁ আপোনালোকৰ ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল লাগিছে প্লিজ মানে কৰি দিব আৰু বেলেগ একো নালাগে লাইক এটা কৰি দিব আৰু নতুনকৈ যদি আলহী হৈ আহিছে চেনেলটোত এই ক'লা বটনটো যে ছাবস্ক্ৰাইব বুলি কয় ইয়েছ ছাবস্ক্ৰাইবটো কৰি থৈ দিব ঠিক আছে কিবা ক'বলগীয়া থাকিলে মোৰ ওপৰত আপোনালোকে কমেণ্ট কৰি জনাই দিব ঠিক আছে আজিলৈ এৰিছোঁ বাই